हेलो बंधुসকল आर एडुकेशन चैनलলৈ আপোনালোকক স্বাগতম। আজি দশম শ্ৰেণীৰ মেথছৰ এক্সাৰসাইজ 1.2 4 নম্বৰ কোৱেশ্চনটো আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছো। এই কোৱেশ্চনটো মেট্ৰিক পৰীক্ষাত প্ৰায় আহি থাকে, গতিকে এই কোৱেশ্চনটো অতি মনোযোগেৰে আপোনালোকে শেষ পৰ্যন্তলৈ চাই থাকক, যাতে পৰীক্ষাত আহিলে এইটো আপোনালোকে লিখি দিব পাৰে। গতিকে চাওক, প্ৰশ্নটো হৈছে 4 নম্বৰ দিয়া আছে গসাগু 306657 দিয়া আছে কিমান 9 আৰু 306657 কি কৰিব লাগে লসাগু উলিয়াব লাগে। এতিয়া কোৱেশ্চনটো এনেকুৱা টাইপৰো থাকিব পাৰে যে 306 আৰু 657 ৰ সংখ্যা দুটাৰ গসাগু 9 হলে লসাগু কিমান হ'ব। গতিকে আমি এতিয়া solution দিয়া আছে এটা সংখ্যা a সমান 306, আনটো সংখ্যা b equal 657 to গসাগু HCF দিয়া আছে 9, লসাগু LCM equal what? আমি জানো যে লসাগু পূৰণ গসাগু এটা সংখ্যা আৰু দুটা সংখ্যাৰ পূৰণফল। HCF into LCM equal A into B। এতিয়া আমাৰ উলিয়াব লাগে LCM। হয়তো LCM HCF লগত পূৰণ আছে, গতিকে এইফালে যাই কি হ'ব হৰণ হ'ব A পূৰণ B ডিভাইডেড বাই HCF। এতিয়া আমি HCF এইবিলাকৰ মান বহাই দিম 306 into 657 divided by 9। এটো কাটাকাটি কৰিলে 3 9 27 আৰু বাদ থাকিল 3 36 হৈ যাব 4 বাৰ। এতিয়া আমাৰ 3 4 into 657 3 4 পূৰণ কৰিলে 28 2 20 আৰু 2 22 2 24 আৰু 2 26 into 3 7 21 2 15 2 17 18 19 8 3 3 2 2 3 3 8 এই হলো আমাৰ লসাগু। এনেকৈ আমি লসাগু উলিয়াব পাৰোঁ। গতিকে পৰীক্ষাত আহিলে আপোনালোকে ধুনীয়াকৈ লিখি দিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰি দিয়ক। যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'সমূহ এতিয়ালৈকে চাব পৰা নাই, মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।